অসমত হিন্দু মুছলমানতকৈ ডাঙৰ বাৰ্নিং টপিক একোৱেই নাই। একোৱেই মুঠতে যুদ্ধখন লগায়ে শেষ কৰিব। লগাবই লাগিল। আপুনি ইমান কিয় মুছলমান প্ৰেমী হৈ কাজিয়া লগাবৰ কাৰণে চব কৰি আছে। নকৰিলে ভাল হয়। প্লিজ একদম অখিল গগৈ ডাঙৰীয়া কিমান হিন্দু অখিল গগৈ আপুনি কোন বন্ধ কৰিব লুঙিখন পিন্ধি লওক লুঙিখন। প্লিজ মাননীয় উপাধ্যক্ষ মহোদয় আমি হাউচত এটা ৰিজলিউশ্যন কৰিম যে ডেম'গ্ৰাফিৰ দৰে কথা আলোচনা হ'লে অখিল গগৈক বাহিৰত ৰাখিব। ইয়াতে আপোনালোকে ভুল কথা কিয় ক'লে? 40 ঘৰ মানুহৰ কথা ক'ব আহে, 40 ঘৰ মানুহৰ কথা ক'ব আহে। বৰপেটাত শংকৰদেৱ মাধৱদেৱ থকা জেগাখিনিত 40 জন অসমীয়া আছে আৰু সেইটো আপোনালোকে ক'ব খোজে। মাননীয় সদস্য চেয়াৰমেন মাননীয় অধ্যক্ষ মহোদয়, মই কেতিয়াও ব্যৱহাৰটো কোনো সদস্যৰ প্ৰতি বেয়া নকৰোঁ। মই এটা ভাবি চিন্তি কৈ থাকোঁ। আপুনি যদি মাজত সোমাই দিয়ে নেক্সট লাইনটোতো মই পাহৰি যাম। এতিয়াই মোৰ ফ্ল'টো আপুনি ভাঙি দিলে। আৰে আপুনি যদি হাউচখন দিগদাৰী কৰিম বুলিয়ে সোমাইছে মই নাজানো। অলপ দেৰি থাকক না। মন আপোনাৰ বয়সটো 16 বছৰ নেকি? এতিয়া স্কুলতহে ই উঠিলে ই উঠে। ইণ্টাৰফেয়াৰ নকৰোঁ। খালি মাননীয় আপুনি যদি আপোনাক ইণ্টাৰফেয়াৰ নকৰোঁ ছাৰ। প্লিজ ডোন্ট ডিস্টার্ব দ্য রিপ্লাই চেয়ারম্যান আলী মাননীয় সদস্য চেয়ারম্যান আলী মাননীয় অধ্যক্ষ মহোদয়, মই কেতিয়াও ব্যৱহাৰটো কোনো সদস্যৰ প্ৰতি বেয়া নকৰোঁ। মই এটা ভাবি চিন্তি কৈ থাকোঁ। আপুনি যদি মাজত সোমাই দিয়ে নেক্সট লাইনটোতো মই পাহৰি যাম। এতিয়াই মোৰ ফ্ল'টো আপুনি ভাঙি দিলে। চ' এইটো ডিজাইন বুলি ক'ম নে এইটো নেচাৰেল বুলি ক'ম? এইটো ষড়যন্ত্ৰও হ'ব পাৰে। প্লিজ নাই চাওক আপুনি চেয়ারম্যান আলী ডাঙৰীয়া চাওক আপুনি You are a এজন senior member, you ইণ্ডিপেণ্ডেণ্ট know মেম্বাৰ। আপুনি এজন ইণ্ডিপেণ্ডেণ্ট মেম্বাৰ। 2 মিনিট সময় আপুনি পাব লাগে। আমি আপোনাক দিগদাৰ নকৰাকৈ আমি আপোনাক ক'ব সুযোগ দিছোঁ, কৈছে। ইয়াৰ পিছত প্ৰত্যেকটো কথাতে থিয় হৈ থকাৰ কি প্ৰয়োজন আছে? Please. অধ্যক্ষ মহোদয় আপোনাক 10 মিনিট দিলে আপুনি 10 মিনিট ক'ব। মোৰ ইয়াত একো নাই, মইতো হাউচ চলোৱা নাই। প্লিজ চেয়ারম্যান আলী ডাঙৰীয়া চেয়াৰমেন আলী ডাঙৰীয়া, আপুনি 40 ঘৰ আই উইল বি কম্পেলড টু সাসপেন্ড ইউ যেতিয়া 40 ঘৰ মানুহৰ কথা কয় নহয়, প্লিজ মেইনটেইন দ্য ডেকোরাম অফ দ্য যেতিয়া হাউস আপোনালোকে 40 ঘৰ মানুহৰ কথা কয় তেতিয়া তাত দুখ লগাটো তাৰ পৰাই আৰম্ভ হৈ যায় নহয়। যে 40 ঘৰহে আছেনে গৈ তাতে দুখটো তাৰ পৰাই আৰম্ভ লাগি যায়তো, মনত সুখটো তাৰ পৰাই আৰম্ভ হৈ যায়। যেতিয়া আপোনালোকে যেতিয়া ডিছকাশ্যন কৰিব, আজি সময় বেয়া কাৰণে মই বহুত কথা ক'ব খোজা নাই। ক্ৰাইম আৰু আপুনি বন্ধ কৰিলে ভাল হয়। প্লিজ একদম অখিল গগৈ ডাঙৰীয়া কিমান হিন্দু দিস ইজ নট দ্য ওয়ে অখিল গগৈ আপুনি কোন বন্ধ কৰিব অখিল ইট ইজ নট দ্য ওয়ে আপুনি বাস্তৱ ৰিপ্লাই দিলে কৰিব বাকি আছে অকল লুঙিখন পিন্ধি লওক লুঙিখন। প্লিজ মাননীয় Please sit অধ্যক্ষ down. মহোদয়, মাননীয় অকল অধ্যক্ষ হিন্দু মহোদয়, মুছলমানে প্লিজ সিট ডাউন আপুনি লোকৰ শপত খুৱাইছিলে। কথা নাই প্লিজ সিট ডাউন মাননীয় অধ্যক্ষ মহোদয়, অসমত হিন্দু মুছলমানতকৈ ডাঙৰ বাৰ্নিং টপিক একোৱেই নাই। আপুনি মুঠতে যুদ্ধখন লগায়ে শেষ কৰিব। প্লিজ অখিল গগৈ ডাঙৰীয়া প্লিজ লগাবই লাগিল। প্লিজ অখিল গগৈ ডাঙৰীয়া প্লিজ প্লিজ আপুনি মই ক'লো প্লিজ সিট ডাউন যে হিন্দু আৰু মুছলমানৰ মাজত অসমত ডিবেট এটা হ'বই লাগিব। আৰে আপোনাৰ Yes. কি হৈছে? আপুনি খবৰ খুৱাইছিলে কেনে নাই? আপুনি উজানিত জাতীয় প্লিজ সিট ডাউন প্লিজ আমাৰ মুছলমান MLA খিনিও যুক্তি শুনিবৰ কাৰণে ৰাজি। আপুনি ইমান কিয় মুছলমান প্ৰেমী হৈ আছে? কাজিয়া লগাবৰ কাৰণে চব কৰি আছে। প্লিজ গৃহযুদ্ধ লগাবৰ কাৰণে আৰে মিয়াৰ কথা ক'লে আপোনাক কুকুটা কিয় ফাটে যায়? মাননীয় অধ্যক্ষ মহোদয়, মই এটাই প্লিজ চেয়াৰম্যান আলী অখিল গগৈ ডাঙৰীয়া, ৰিপ্লাই হোৱাৰ পিছতে মই টাইম দিম আৰু হাল্লা কৰি থাকিলে মই টাইম দিম আই উইল গিভ ইউ টাইম এলাউ ইট মাননীয় উপাধ্যক্ষ বাট মহোদয়, ইউ ডিস্টার্ব আই উইল নট মাননীয় উপাধ্যক্ষ মহোদয়, আমি হাউচত এটা ৰিজলিউশ্যন কৰিম যে ডেম'গ্ৰাফিৰ দৰে কথা আলোচনা হ'লে অখিল গগৈক বাহিৰত ৰাখিব। উপায় নাই আমাৰ, আমিতো ক'বই লাগিব। নহয় প্লিজ
এনেকুৱাকে ক'লে চক। প্লিজ সিট ডাউন এনেকুৱাকে ডমিনেট কৰিলে হাউচটো প্লিজ প্লিজ ৰিপ্লাই কৰক এনেকুৱাকে হাউচটো যে ডমিনেট কৰিব আপোনালোকক ক'বলৈ সময় দিছে এম্পুল টাইম বেয়া মেছেজ আই হেভ গিভেন এম্পুল টাইম এনেকে নহয় আপোনালোকে কৰিব নোৱাৰে এম্পুল টাইম না শুনক ৰিপ্লাই দিওঁতে অধ্যক্ষ মহোদয়, এটা নতুন টেন্ডেন্সি এটা হৈছে আমাৰ মুখৰ আপোনালোকে আপোনালোকে কোনটো ডিভাইচত উঠি পেলাই কথা কৈছে আপোনালোকে নো প্লিজ সিট ডাউন প্লিজ সিট ডাউন আই এম অন ফুট প্লিজ সিট ডাউন মুখৰ মাত বন্ধ কৰিব আই এম অন নোৱাৰে, ফুট চেষ্টা কৰি প্লিজ লাভ সিট নাই। ডাউন প্লিজ সিট পুনৰ ডাউন কথাখিনি শুনি লওক। প্লিজ সিট ডাউন হাউচটো ইমান Please. ডমিনেট আৰে, কৰি প্লিজ সিট ডাউন মাননীয় প্লিজ সিট উপাধ্যক্ষ ডাউন মহোদয়, মাননীয় Please উপাধ্যক্ষ sit down. মহোদয়, যেতিয়া তেওঁলোকে ভুল আই এম তথ্য অন দিয়ে, ফুট প্লিজ সিট ডাউন যেতিয়া ভুল I am on তথ্য board. দিলে যে ডিষ্ট্ৰিক্ট কেইখন ভাঙাৰ কাৰণেহে গণ্ডগোল হৈছে, যেতিয়া ভুল আপোনালোকে চাইণ্টিফিক ৰিপ্লাই শুনক। চেয়াৰমেন আলী ডাঙৰীয়া প্লিজ লাইন হোৱা নাই। আচ্ছা প্লিজ আচ্ছা চেয়াৰমেন আলী ডাঙৰীয়া let the অধ্যক্ষ honorable মহোদয়, chief minister complete his speech অধ্যক্ষ মুখ্যমন্ত্ৰী মহোদয়, ডাঙৰীয়াক স্পীচটো শেষ কৰিব দিয়ক তেওঁৰ ৰিপ্লাইটো অধ্যক্ষ তাৰপিছত আপুনি ক'ব মহোদয়, এটাটো মই ৰিকুৱেষ্ট কৰিম ডিছকুৱালিফিকেশ্যন মুখ্যমন্ত্ৰীয়ে অসমত কাজিয়া লগাবই লাগিব। অখিল গগৈ ইউ আৰ সাসপেন্ডেড ফৰ 10 মিনিটস অখিল গগৈ ইউ আৰ সাসপেন্ডেড ফৰ 10 মিনিটস ইমান মিয়া প্ৰীতি কিয় হৈছে অখিল গগৈ? Please leave the house. বুকু ফাইটা যা অখিল গগৈ। প্লিজ নামনিত মিয়াবাদ উজনিত জাতীয়তাবাদ নামনিত মিয়াবাদ প্লিজ উজনিত জাতীয়তাবাদ প্লিজ নামনিত মিয়াবাদ প্লিজ ৰিপ্লাইটো লৈ লওক ৰিপ্লাই শুনক প্লিজ মাননীয় অধ্যক্ষ Please. মহোদয়, কংগ্ৰেছ দলে প্ৰশ্ন আপুনি আনে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰিপ্লাই দি আছে নিদিয়ে। honorable chief minister is replying why are you disturbing please listen দিব নিদিয়ে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক ৰিপ্লাইটো কমপ্লিট কৰিব দিয়ক উত্তৰ দিব let the দিয়ক, chief minister উত্তৰ দিয়ক। complete his reply উত্তৰ দিব দিয়ক, উত্তৰ দিব দিয়ক। please আৰে উত্তৰ দিব দিয়ে এৰিম। ৰাতি 2টা বজাত হ'লে মই উত্তৰ দিম। মই দিমেই উত্তৰ। ৰাতি 2টাত হ'লে উত্তৰ দিম। please কি কৰে কৰি লওক, মই বহি আছো। 2টাত হ'লে উত্তৰ। আপোনালোকে কি কৈছে মই একো শুনা নাই মই কি কৈছো আপোনালোকে উপাধ্যক্ষ ডাঙৰীয়া। প্লিজ চাউট উপাধ্যক্ষ ডাঙৰীয়া আপুনি অখিল গগৈ ডাঙৰীয়াক ওলাই দিলে ইপিনে মিয়া বুলি গালি পদক্ষেপে নলয় অধ্যক্ষ প্লিজ মহোদয়, sit down অধ্যক্ষ মহোদয়, প্লিজ sit down মিয়াটো কিবা Please. গালি দিয়া শব্দ নেকি প্লিজ sit down সন্মানীয় শব্দ মিয়াটোতো দিগন্ত কলিতা, সন্মানীয় please sit down. শব্দ। বুলি গালি দিছে প্লিজ মিয়াটোতো সন্মানীয় শব্দ। প্লিজ এই মিয়াৰ ওপৰত আগতেও ডিবেট হৈছে এবাৰ এইটোৰ ওপৰত ডিবেট হৈছে প্লিজ sit down নহয়, নহয়, মিয়াটোতো মিয়া সন্মানীয় শব্দৰ ওপৰত শব্দ। এই বিধানসভাত ডিবেট হৈছে প্লিজ sit down প্লিজ sit down চেয়াৰমেন আলী ডাঙৰীয়া নিজে মিয়াৰ ওপৰত বক্তব্য দিছিলে কিয় ফাইটা যায় বহক। আপোনালোকৰ? আপুনি এইটো কোন ভাল পায় বুলি কৈছিলে বহক প্লিজ মিয়া বুলি ক'লে বুকু ফাইটা প্লিজ যায়। মাননীয় অধ্যক্ষ মহোদয়, প্লিজ প্লিজ এতিয়া আপোনালোকে মুখ্যমন্ত্ৰীৰ উত্তৰ শুনিব নোখোজে তাই ডিবেট নকৰিব। তে আপোনালোকে ডিবেটটো কিয় কৰিলে? মইতো খুজি লোৱা নাই। আপোনালোকে Please. ডিবেটত কিয় কৰিলে? ভুল কথা কিয় ক'লে ইয়াতে আপোনালোকে ভুল কথা কিয় ক'লে? 40 ঘৰ মানুহৰ কথা ক'ব আহে 40 ঘৰ মানুহৰ কথা ক'ব আহে বৰপেটাত শংকৰদেৱ মাধৱদেৱ থকা জেগাখিনিত 40 জন অসমীয়া আছে আৰু সেইটো আপোনালোকে ক'ব খোজে। মুখ খুলি নল'ব দেই, মুখ খুলি নল'ব, মুখ খুলি নল'ব, মুখ খুলি নল'ব, মুখ খুলি নল'ব। মই ইমানে কৈ আছো 40 ঘৰ অসমীয়া মানুহ আৰু চেয়াৰমেন আলীয়ে কয় যে মই ৰক্ষণাবেক্ষণ দিছো। আজি অসমীয়াৰ ইমান দুৰৱস্থা হ'ল, আজি অসমীয়াৰ ইমান দুৰৱস্থা হ'ল যে আপুনি ৰক্ষণাবেক্ষণ দিব লাগে, আপুনি ৰক্ষণাবেক্ষণ দিব লাগে। আপোনালোকৰ মানুহৰ তাতে যিমান হিন্দুক খেদিলে মানুহখিনিক লৈ আহক। মই কৈ আছো শুনি যাওক। ক'ব কিয় নিদিয়ে? ডাটাটো আপোনালোকে বহিলেহে মই ক'ব পাৰো। আপোনালোকে যদি নবহে মই ক'ৰ পৰা ক'ম? আপোনালোকক মই ক'লো নে নাই যে পুলিং বুথ আপোনালোকক বহিব দিছো পুলিং বুথ ৱাইজ। আৰে বহক। মই আপোনালোকক ক'লো নাই যে মই পুলিং বুথ ৱাইজ ডাটা দিব গৈ আছো, মই দি আছো। আপোনালোকে এটা শুনি লওক।
মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰিপ্লাই শুনক তাৰপিছত কিবা ক'বলগীয়া আছে যদি ক'ব আই আৰু এলাও যদি আপোনালোকে যদি I will allow. Please আপোনালোকে sit যদি I will allow. আপোনালোকে ৰিপ্লাই নুশুনে তেনে বিতৰ্কত আপোনালোকৰ কিবা ক'বলগীয়া আছে আই উইল গিভ টাইম I will allow to speak. ডিবেটত কিয় কৰে যদি মোৰ ৰিপ্লাই শুনিব ভয় কৰে শুনক চেয়াৰমেন আলী ডাঙৰীয়া অধ্যক্ষ চেয়াৰমেন আলী ডাঙৰীয়া আকৌ কৈছো অধ্যক্ষ মহোদয় চেয়াৰমেন আলীটো ইয়াতে গেষ্ট এপিয়াৰেঞ্চ হৈ আছে মই ৰিকুৱেষ্ট কৰিম ডিছকুৱালিফিকেশ্যন পিটিশ্যনখন সোনকালে ডিছপ'জ কৰি দিয়ক লেঠা মৰি গ'ল বহক প্লিজ চেয়াৰমেন আলী শহীদ আগত মোক ধমকি ধমকি নিদিব দেই মাননীয় চেয়াৰমেন আলী প্লিজ মোক আচ্ছা মোক ধমকি ধমকি দিয়াৰ প্ৰেক্টিচ নকৰিব চেয়াৰমেন আলী ডাঙৰীয়া প্লিজ চেয়াৰমেন আলী ডাঙৰীয়া চেয়াৰমেন আলী, না আপুনি please sit down. ঘৰকা না ঘাটকা গতিকে আপুনি বেছি কথা নকয় বহি থাকক চেয়াৰমেন আলী ইউ আৰ ছাছপেণ্ডেড ফৰ 10 মিনিটছ আপোনাক মিয়া মুছলমানেও নামানে আপোনাক মিয়া মুছলমানেও নামানে আপুনি ঘৰকাও নহয় ঘাটকাও নহয় মাননীয় অধ্যক্ষ মহোদয় কৰিম চাওক হাউচ চলাব লাগে ৰিপ্লাই আই এম ৰিপিটেডলি ৰিকুৱেষ্টিং ইউ আই উইল গিভ ইউ টাইম আপোনালোকে ডিবেট কিয় কৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া শেষ কৰিব মই দিয়ক। উপাধ্যক্ষ আপোনালোকৰ কি পইণ্ট আছে ক'ব এই প্ৰশ্নটো যেতিয়া আপোনালোকে মোৰ উত্তৰ শুনিব সাহস নকৰে আনে কিয় প্ৰশ্নটো ডিবেটটো নানিলে হ'ল মই মনে মনে বহি থাকিম আপোনালোকে প্ৰশ্নটো আনে কিয় কমলেশ পুৰকায়স্থটো আপোনালোকৰ মানুহ প্লিজ মোৰ মানুহ নহয় এনেকৈ উঠি পেলাই নকয় নহয় কথাবিলাক দেয়াৰ ইজ ন চিষ্টেম ন ৰুল যোৱাবাৰ- ইউ কেন ষ্টেণ্ড আপ মাননীয় উপাধ্যক্ষ মহোদয় প্লিজ সিট ডাউন যোৱাবাৰ এই প্ৰশ্নটো নহয়। আনিছে নহয় নহয় মই ৰিপ্লাই দি নহয়, থাকোঁতে নহয়। আপুনি উঠি পেলাই কথা যোৱাবাৰ- দেয়াৰ ইজ ন ৰুল উপাধ্যক্ষ মহোদয় যোৱাবাৰ এইটো প্ৰশ্ন আনিছিলে এই বিধায়কগৰাকী নিজে কি নাম এই যে চেয়াৰমেন আলী যোৱাবাৰ কোনে আনিলে এইটো বিষয় চেয়াৰমেন আলীয়ে আনিলে এইবাৰ আনিলে কমলেশ পুৰকায়স্থই যি ক'লে তাত চেয়াৰমেন আলীয়ে কিয় ক'ব লাগিছিলে তাত আব্দুল ৰহিমে কিয় ক'ব লাগিছিল যদি মুখ্যমন্ত্ৰী ৰিপ্লাইটো নুশুনে ভাই সঁচা কথা প্লিজ আৰে আচ্ছা মই নহয় মোৰ ৰিপ্লাইটো আপোনালোকে কৈ দিব নেকি মই কি ক'ম আচ্ছা মই এনেকুৱা মই অখিল গগৈ হ'ব লাগিব নেকি? আব্দুল ৰহিম প্লিজ আচ্ছা মোকতো চাওক আব্দুল ৰহিম মোক মিয়া ভূত নালাগে গতিকে মই অখিল গগৈ নহওঁ প্লিজ চিধা কথা গতিকে মই অখিল Please গগৈ sit down. নহয় চিধা কথা প্লিজ সিট ডাউন দালালি বন্ধ কৰক প্লিজ মই সঁচা কথা ক'ম আৰু মই ভাল কথা ক'ম প্লিজ সিট ডাউন আপোনালোকে যদি মোৰ কথাটো আপোনালোকে শুনে এনেকৈ কৰিলে কেনেকৈ হ'ব শুনক আপোনালোকে যদি মোৰ কথাখিনি শেষলৈকে শুনে তাত এটাও সাম্প্ৰদায়িকতা নাপায় যদি মোৰ কথাখিনি শেষলৈকে শুনিব খোজে আৰু যদি মাজত টুকিয়াই থাকে ভোট মোৰো বাঢ়িব আপোনালোকৰো বাঢ়িব সমস্যাৰ সমাধান নহয় আমি আপনার কথা আমি শুনি আছো শুনি থাকক Please. শুনি আছি Please. শুনি থাকক কিন্তু প্ৰভুক কিয় আৰে কৰি থাকে? প্ৰভুক Please sit আপোনালোকে down. মোৰ ভাষণটো 10 মিনিট শেষ হোৱাৰ পিছতে জাজমেণ্ট দিব ই প্ৰভুক আছিল নে কি আছিলে লেট আছ মোৰ ভাষণটো নুশুনে ৰাতিপুৱাও নুশুনে এতিয়াও নুশুনে আপোনালোকে যদি ভাবি আহিছে যে এনেকে ধৰ্ম কৰি পালন থাকিম কৰক আৰু নিৰপেক্ষভাৱে প্লিজ কথা কওক আৰু মাননীয় সদস্য উপাধ্যক্ষ মাননীয় মহোদয়, সদস্য, প্ৰটেকশ্যন দিয়া please. ডিজাইন বনাই আনে উপাধ্যক্ষ মহোদয়। আপোনালোকে মিয়াক প্ৰটেকশ্যন দিয়া ডিজাইন বনাই আনে প্লিজ গেট আপ এক মিনিট উপাধ্যক্ষ মহোদয় মইতো ৰাতি 2টা ঢালৰ মাইকত কৈয়ে যাম মইতো আপোনালোকে জানে মইতো ইয়াত বহি থাকিম ৰাতি 2টালৈকে 2টা বজাত যেতিয়া কোনো নহ'লে মই ইয়াত কৈ থৈ যাম অধ্যক্ষ মই মহোদয় আমাৰ কথাখিনি- যিমান দেৰি হ'লেও আমাক উত্তৰ লাগে অ, আৰু মই কথাখিনি অসমৰ ভৱিষ্যতৰ কাৰণে কৈ আছো গতিকে মই ইয়াত ৰেকৰ্ড কৰাইহে যাম আৰু ৰাতি 2টাত যদি অকলেও ইয়াত কৈ থাকিব লাগে মই অকলে ক'ম গতিকে মোৰ কোৱাখিনি মই ক'ম শুনিব খোজে নোখোজে এটি জাপটো মাননীয় অধ্যক্ষ মহোদয় কাৰণ যেতিয়া বিধানসভাৰ প্ৰচিডিং ওলাব 20 বছৰত তাক ৱাকআউটটো লিখা নাথাকে অকল স্পীচটোহে লিখা থাকিব হয় নহয় সেইকাৰণে মোৰ স্পীচটো ৰেকৰ্ডত থাকিব লাগে 20 বছৰ পিছত যেতিয়া বিধানসভাৰ প্ৰচিডিং ওলাব কোনে ৱাকআউট কৰিলে কি কৰিলে নোলায় বিধানসভাত যোনে ভাষণ দিয়ে ভাষণটো ওলাব আৰু মোৰ ভাষণটো থাকি যাব নালাগাখিনিও থাকিব ইতিহাসে জাজমেণ্ট ল'ব মই নাজানো যে আপুনি যদি মোৰ কথাত বাধা দিয়ে মই স্পীকাৰ চাহাবক ক'ব খুজিম যে সোমাব পাৰে কিন্তু স্পীচ শেষ হোৱাৰ মাজত আপুনি ডিষ্টাৰ্ব দিব নোৱাৰিব বহক মই সেইটোৱে কৰিম আৰে প্লিজ প্লিজ নাই কিয়
আৰে এটাও চিট আপুনি নাপায়, গেৰেণ্টিত থাকক। এইটো ৰাজনীতি মই কৰি পাইছো, ইয়াত এটাও চিট আপোনাৰ নামত নাই, লিখা ৰাখক। ইয়াত যিমানে কওক এটাই নিদিয়ে ভোট, এইটো গেৰেণ্টিত থাকক। কংগ্ৰেছে যদি দয়া কৰি ক'ৰবাত এটা চিট দিলে আৰু মই নাজানো, ইমান তেল মাৰিব গৈ লাভ নাই। প্লিজ অখিল গগৈ ইউ আৰ সাসপেন্ডেড ফৰ আনাদাৰ হাফ এন আৱাৰ অখিলৰ মিয়া বুলি ক'লে বুকুটা ফাটা যায়। অকল হিন্দু মুছলমান ইউ আৰ মিয়া সাসপেন্ডেড বুলি ফৰ ক'লে আনাদাৰ হাফ এন আৱাৰ বুকুটা ফাটা যায়। আপোনাৰ বুকু ফাটা যায়। মিয়া বুলি ক'লে বুকুটা ফাটা যায়। চিট এটাও নিদিয়ে কংগ্ৰেছে। আপুনি উজনিত- আপোনাৰ বুকু উজনিত ফাটা যায়। জাতীয়তাবাদ, নামনিত মিয়াবাদ, অখিল গগৈ। আৰে ভাই, আপুনিতো মহান ব্যক্তি, আপুনি থাকক। আপোনাৰ লগততো মই আছিলোৱেই, এওঁলোকহে নাই আপোনালোকৰ লগত। গতিকে নহ'লেতো এতিয়ালৈকে MLA হৈ থাকিব নোৱাৰে। মইতো আপোনাৰ লগত আছোৱেই, আপুনি মোৰ লগত কিয় খজুৱাই থাকে? মই কৰা নাই। লিডাৰ অফ অপজিশ্যনে সদায় খবৰ লয়, পিটিশ্যন কেতিয়া ডিছপোজ হ'ব। মইতো আছোৱেই আপোনাৰ লগত। গতিকে আপুনি আপোনাৰ বন্দুক মাৰি আছে, শত্ৰুক সমৰ্থন কৰি আছে। গতিকে থক, ঠিক আছে। গতিকে আপোনাৰ লগত মোৰ কোনো দুশ্মনী নাই, আপুনি এনে কৰি আছে। প্লিজ চেয়াৰমেন আলী ডাঙৰীয়া ৰ'ব, প্লিজ বাকী সদস্য এজনেও। ধুনীয়াকে শুনি আছে এজনেও যদি কোৱা আৰম্ভ- চেয়াৰমেন আলী ডাঙৰীয়া বাকী সদস্যই শুনি আছে, ৰিপ্লাইটো শুনি লওক। মই যদি আপোনাৰ শুনিবলৈ ইচ্ছা নাই তেতিয়াহ'লে আপুনি ইউ কেন লিভ দ্য হাউচ। আৰে আপুনি যদি হাউচখন দিগদাৰী কৰিম বুলিয়ে সোমাইছে মই নাজানো, অলপ দেৰি থাকক না। মন আপোনাৰ বয়সটো আৰু 16 বছৰ নেকি? এতিয়া স্কুলতহে ই উঠে মানে। প্লিজ অখিল গগৈ আপোনাৰ পৰা শিকক, আপুনি অখিল গগৈৰ পৰা শিকিছে। ইমান দিনটো হাউচত এনেকুৱা আপুনি নকৰিছিল, আপুনি তেওঁক কিয় কপি কৰিব গৈ আছে? বাদ দিয়কচোন।